নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহু কেইদিন হ'ল ভালকৈ আপোনালোকৰ আপডেটবিলাক দিব পৰা নাই, যিহেতু মোৰ SSC GD কনষ্টেবল 2024 ফিজিকেল আৰু মেডিকেল চলি আছে। মোৰ ফিজিকেল আছিলে 27 ছেপ্টেম্বৰ 2024 তাৰিখে। আজিতো 1 অক্টোবৰ হৈ গ'ল, এতিয়ালৈকে মেডিকেল কমপ্লিটেই হোৱা নাই। মোৰ 27 তাৰিখে আপোনালোকৰ ৰানিং হৈ গ'ল, তাৰপিছত আপোনালোকৰ 28 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল। তাৰপিছতে 29 ছেপ্টেম্বৰ কি হ'ল, ছানডে পৰিলে। ছানডে পৰাৰ কাৰণে মই 28 ছেপ্টেম্বৰো আপোনালোকৰ ৰাতিয়েই গাড়ীটো ইমান অসুবিধা যদিও যেনে তেনে মোৰ যিহেতু যোৰহাটৰ পৰা শিৱসাগৰ বেছি দূৰ নহয়, ঘৰলৈ গুচি গ'লোঁ। তাৰপিছতে আপোনালোকে আকৌ 29 তাৰিখ 30 তাৰিখে আকৌ গুচি আহিলোঁ। আজি 1 অক্টোবৰ, আজি 1 তাৰিখে আজি মোৰ যিহেতু মেডিকেলৰ কাৰণে টাইম দিছিলে, মানে আমাৰ যিদিনা 28 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনো হ'ল আৰু আপোনাৰ ব্লাড, ইউৰিন, এক্সৰে তিনিটা মেডিকেল হৈ গ'ল। আপোনালোকৰ ৰিজাল্টটো দিয়াই নাই, শেষত দিব গম পায়। আৰু তাৰপিছত 29 তাৰিখে আপোনালোকৰ ছানডে পৰিলে। আজি 30 তাৰিখে গুচি আহিলোঁ আকৌ পাছবেলালৈ। আজি 1 তাৰিখ, আজি দিনটো কেম্পত বহাই থ'লেগৈ, একো কামেই নহ'ল। ছেকেণ্ড গ্ৰুপত আছিলে 27 তাৰিখৰ ছেকেণ্ড গ্ৰুপ হয়। আৰু যিসকলে এটাই ভিডিঅ'টো পৰা অনুৰোধ, আপোনালোকৰ যদি আগন্তুক দিনত SSC GD কনষ্টেবলত আপোনালোকে যদি এক্সাম কোৱালিফাই হৈ ফিজিকেল মেডিকেল দিবলৈ যায়, তেন্তে আপোনালোকে মিনিমাম 10 দিন যদি একেলগে হয়, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল আৰু ফিজিকেল যদি একেলগে হয়, 10 দিন হাতত লৈ আহিব আৰু সেইমতে কাপোৰ কানি লৈ আহিব আৰু সেইমতে পইচা পাতি হাতত লৈ আহিব। এতিয়া দেখিছে মই থকা ৰুমটো অকণমান দেখাই দিছোঁ, এইটো ৰুমতে আছোঁ বৰ্তমান। আৰু কেইটামান মোৰ লগৰ আছিলে, গোলাঘাটৰ পাইছিলোঁ আৰু কোনোবা পাইছিলোঁ। সেইকেইটা ইতিমধ্যে মেডিকেল ডেটা চলি আছে, এতিয়াও উলিয়াই দিয়া নাই। মই খুব বেছি 15 মিনিটমানৰ আগতে আহিছোঁ, এইটোৱে ৰুমত চব এনেকৈ আৰু ফৌজি জীৱন, চাকৰি বিচৰা হ'ব, চাকৰি পালে আপোনালোকে এনেকৈ থাকিব লাগিব। সেইবাবে আপোনালোকে হাতত মিনিমাম 10 দিনৰ কাৰণে আপোনাৰ পইচা পাতিৰ পৰা আদি কৰি কাপোৰ কানি লৈ আহিব। তাৰ উপৰিও আৰু আপোনালোকৰ ফিজিকেল মেডিকেল মিনিমাম 10 দিন লাগি যাব পাৰে, যিটো বন্ধ কৰি গ'ল। মোৰেই এতিয়া 6 দিন 7 দিন হৈ যাবগৈ। সেইবাবে আপোনালোকে আপডেটখিনি দিব পৰা নাই। সেইবাবে ভিডিঅ' এটা বনাই দিলোঁ, বহুত দিন ভিডিঅ' দিব পৰা নাই। বহুতে হৈছে খবৰ খাতি নিগল। আৰু RPF SI যিখিনি পোষ্ট আছিলে তাৰ ইতিমধ্যে এপ্লিকেশ্যন ষ্টেটাছসমূহ আপোনালোকে চাব পাৰিব। আৰু মোক বহুতে মেছেজ কৰি সুধি আছে যে কনষ্টেবলৰ এডমিট কাৰ্ড আহিছে নেকি। RPF কনষ্টেবলৰ এতিয়ালৈকে কোনো ধৰণৰ এডমিট কাৰ্ড অহা নাই। যিখিনি RPF SI আছিলে সেইখিনিহে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো চাব পাৰিব। এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে শ্বেয়াৰ কৰি দিব। আৰু এটা শেষত কৈছোঁ, বহুতো ছাবস্ক্ৰাইবাৰ লগ পাইছিলোঁ, বহুতে হয়তো মাতিছে আৰু বহুতে চিনি পোৱা নাই। যিটো ভিডিঅ'ত দেখি থাকিলে অলপ বগা চগা দেখে ন, এতিয়া ৰানিং চানিং কৰি মুখটো শুকাই আছে দেখিছে। সেইবাবে চিনি পোৱা নাই। যিসকলে মাত দিছে বহুত বহুত ধন্যবাদ। আৰু যিসকলে চিনি পোৱা নাই একো নাই বাৰু, তেওঁলোকে ধৰিব পৰা নাই, সেইকাৰণে মাত দিয়া নাই। আৰু বহুখিনিয়ে লগ পাইছোঁ, ফিজিকেল দিবলৈ অহা টাইমত বাটতো পাইছোঁ, এক্সাম চেণ্টাৰ মানে ফিজিকেল আছামলৈ কেম্পৰ মুখত। তেওঁলোকক বহুত বহুত ধন্যবাদ যিসকলে মাত দিছে। সেইটোৱে আৰু অৱস্থা বেয়া হৈছে, আৰু 3 দিনমানৰ পিছতে ঘৰলৈ যাবগৈ পাৰিম। সেইখিনিয়ে, বেলেগ আপডেট নাই। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইয়াৰ পিছতে মই যেতিয়া ঘৰত গৈ ফুল ফিজিকেল সোমোৱাৰ পৰা মেডিকেল কমপ্লিট হোৱালৈকে ফুল ডিটেইলছত ভিডিঅ' লৈ আহিম। এটা টপিক তন্নকৈ লৈ আহিম। আৰু ডকুমেণ্ট কি লাগিব অলৰেডি মোৰ ভিডিঅ' বনোৱা আছে, আৰু আগৰ ভিডিঅ'কেইটা চাই ল'ব যদি এতিয়াও আগন্তুক দিনত আছে বা নাইবা ভৱিষ্যতে আপোনালোকে দিবলৈ যাব। আৰু 2025ৰ কাৰণে 40,000মান পোষ্ট অলৰেডি অনলাইন এপ্লাই চলি আছে। সেইখিনি যদি এতিয়াও এপ্লাই কৰা নাই, খুব জল্দি এপ্লাই কৰি লওক। লাষ্ট ডেট হৈ গ'ল 14 অক্টোবৰ 2024। আৰু চিম্পুল মেট্ৰিক পাছ কৰিলে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, টেলিগ্ৰাম চেনেল জইন কৰি ল'ব, তলৰ ডেছক্ৰিপশ্যনতে পাই যাব। আৰু ইনষ্টা ID ফ'ল' কৰিব, হোৱাটছআপ গ্ৰুপটো জইন হৈ ল'ব। ধন্যবাদ।